খুব টাং মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে মোৰ ভিডিঅ'ৰ ছবি দেখি গমেই পাইছে চাগে মই কি কৰিবলৈ গৈ আছোঁ। মই বনাবলৈ লৈছোঁ চেংমৰা আচাৰ। তেন্তে চাওঁ আহক মই চেংমৰা আচাৰ কেনেদৰে বনাওঁ। সুন্দৰ এটি ৰাতিপুৱাৰ পৰিৱেশ। কমেও 4টা বাজিছিল। মই আহিলোঁ চেংমৰা বিচাৰি। সৌৱা দেখিছে ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে। পথাৰবিলাকো মুকলি কৰিছে আৰু খেতি কৰিবৰ কাৰণে। পথাৰৰ পানীত ভৰিখন অলপ তিয়াই ল'লোঁ। চেংমৰা মই ইমান কেইডালেই পালোঁ। আমাৰ ইয়াত চেংমৰা ইমানো পাবলৈ নাই। এতিয়া মই চেংমৰা কেইডাল ভালদৰে ধুই লৈছোঁ। তাৰ পাছত মই এনেধৰণে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। চেংমৰাডালৰ আগলিত যিবিলাক পাত আছিল সেইবিলাক মই লোৱা নাই। এতিয়া মই অকণমান নিমখ ছটিয়াই দিছোঁ আৰু অকণমান দিছোঁ হালধি। এইখিনি এতিয়া মই ভাল ধৰণে সানি ল'ম যাতে নিমখ আৰু হালধিখিনি ভাল ধৰণে সান খাই যায়। এতিয়া মই এইখিনি অলপমান ৰ'দত শুকুৱাম। চেংমৰাখিনি মোৰ শুকোৱা হৈ গৈছে। বেছি শুকাব নালাগে, অলপমান লেৰেলিলেই হ'ল। চেংমৰা যিহেতু অকণমান, সেই অনুপাতে মই দিছোঁ ৰেড চিলি পাউডাৰ অকণমান, মছলা গুড়ি অকণমান দিছোঁ, গৰম মিঠাতেল দিছোঁ, নিমখ অকণমান দিছোঁ, কেঁচা আদা টুকুৰা টুকুৰকৈ কাটি দিছোঁ। চেংমৰা আচাৰখিনি এতিয়া হৈ গৈছে। এইটো বটলত আপোনালোকে যিখিনি আচাৰ দেখিছে সেইখিনিও চেংমৰা আচাৰেই হয়। মই ইয়াৰ আগতে বনাইছিলোঁ। এতিয়া মই একেটা বটলতে চেংমৰা আচাৰখিনি ভৰাই দিম আৰু ৰ'দত দি দিম। কেইদিনমানৰ পাছতে চেংমৰা আচাৰখিনি খাব পৰা হৈ যাব। এনেধৰণে মই চেংমৰা আচাৰ বনাই ৰাখি থওঁ আৰু আবতৰীয়া বতৰত ইয়াৰ সোৱাদ লওঁ। আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ'লৈ মই আহি থাকিম। আশা কৰোঁ আপোনালোকে মোক মৰম দিব। এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ। খুব টাং।